টিকেট কাটি লওঁ ব'লা। হেল্ল' বন্ধু বান্ধৱীসকল, গুড মৰ্ণিং। কি খবৰ বাৰু আপোনালোকৰ? আমাৰ বৰ্তমান ভালেই। দেওবাৰ দিনটো ল'ৰা ছোৱালীসকলে বহুত উৎপাত কৰি থাকে নহয়নে? সেইকাৰণে ভাবিছোঁ আজি অকণমান পাৰ্ক ফালে উলিয়াই লৈ যাওঁ। আৰু আজি আমি যাম ডিব্ৰুগড়ত থকা খনিকৰ পাৰ্কলৈ। জগন্নাথ মন্দিৰৰ নিচেই ওচৰতে আছে। আৰু এয়া দেখিছে নহয়, ওলাই মেলি ল'লোঁ। এতিয়া আমি গৈ থাকোঁ আৰু লাহে লাহে। আৰু আপোনালোকৰ খবৰ খাতি কেনেকুৱা জনাবচোন। আৰু দেওবাৰ দিনটোত কোনে কি কৰিছে সেয়াও জনাব। আজি পিছে দেওবাৰ হৈ গ'ল, ভিডিঅ'টো কেতিয়া দিওঁ মই নাজানো। এয়া আমি ওলাই আহিলোঁ ধুনীয়াকৈ আৰু আপোনালোককো অকণমান দেখুৱাই গৈ আছোঁ। দেওবাৰে আমাৰ ওচৰতে বজাৰ বহে, বহুত ডাঙৰ বজাৰ, শাক পাচলি। সেয়াকে অকণমান মই বজাৰখিনি আপোনালোকক অকণমান দেখুৱাই দিওঁ। এয়া দেখিছেনে, বহুত ডাঙৰ বজাৰ, মানে গৈ শেষ কৰিব নোৱাৰি তেনেকুৱা বজাৰ আৰু। সেইফালে এখন বজাৰ খুব ধুনীয়া, বহুত ভাল পাচলি ওলাই ইয়াতে। মই ঘূৰি আহি পেলাই বজাৰ কৰিমহি আৰু গধূলি সময়লৈ দামবিলাক অকণমান কমিও যায়। আৰু এতিয়া ইয়াত তেল ভৰাবলৈ বুলি আহিলোঁ। ছোৱালী মানুহে এনেকৈ তেল দি আছে, বহুত ভাল লাগিছে। সকলো যে ছোৱালীবিলাক হ'লেও সকলো কামতে আগুৱাই আহিছে নহয় জানো, ভাল লাগে। আৰু এয়া আমি পালোহি আহি পেলাই মহাত্মা গান্ধী শিশু উদ্যান খনিকৰ পাৰ্ক। আৰু এইফালে এতিয়া টিকেট কাটি লওঁ। এয়া টিকেট কাটি ল'লোঁ, এতিয়া ভিতৰলৈ সোমাই যাওঁ আৰু। এয়া চাওকচোন, বহুত ভাল লাগে ইয়ালৈ আহি পেলাই। পৰিৱেশটো ধুনীয়া, কিন্তু খেলা বস্তু ইমান নাই, হ'লেও মানে বহুত ধুনীয়া হয়। গছ গছনি বহুত আছে, ভাল লাগে সেইকাৰণে পৰিৱেশটো। আৰু এয়া চাওক, আমাৰ বেটীয়ে কামত লাগি গ'ল আহি পেলাই, ৰ'বলৈ সময় নাই আৰু। এইফালে এতিয়া খেলি আছে তাই। আৰু এইবোৰ দেখিছে নহয়, এইখিনি আচলতে খুব ধুনীয়াকৈ বনাই থৈছে। প্ৰথম মই যেতিয়া আহিছিলোঁ তেতিয়া ভাবিছিলোঁ এনেকৈ কাঠৰে হয় বুলি, কিন্তু পিছতহে গম পালোঁ নহয়, এইখিনি বনাই থোৱা হয় বহিবৰ কাৰণে। দেখিছেনে, কাঠৰ আকাৰত বহুত ভাল লাগে মানে। আৰু এইজনী চাওক ময়ূৰ। ভিডিঅ'টো চাই যাব শেষলৈকে, কি কৰোঁ নকৰোঁ সকলোখিনি গম পাই যাব। আৰু এইফালে বাপেকে জীয়েকে গৈ আছে। আৰু এইফালে ভিতৰত আছে এইখিনি খেলা বস্তু। এইফালে আহিছে এতিয়া তাই খেলিবলৈ। আৰু এয়া দেখিছে নহয়, কিমান ধুনীয়া গছ আছে, সেইকাৰণে পৰিৱেশটো বহুত ভাল লাগে আচলতে। আৰু এতিয়া ইয়াত খেলিব। খেলা বস্তু ইমান নাই, নতুনকৈ পাৰ্কখন বনাব বোলে, তেতিয়াহে হ'ব আৰু বহুত ভাল হ'ব তেতিয়া। আৰু ইয়াত চাওক, বাপেকে জীয়েকে দুইটাই খেলিবলৈ লাগি গ'ল। আৰু ইফালে আকৌ এনেকৈ পিকনিক পাৰ্টি হিচাপেও বহি লৈছে কিছুমান মানুহ আহি পেলাই। বানা যাবা ওচৰলৈ। আৰু এতিয়া আহিলে তাই ব'টিং কৰিবলৈ। সকলোখিনি চিট বুকিঙে হৈ আছে, মানুহ ল'ৰা ছোৱালী আছেই, সেইকাৰণে অকণমান দেৰি ৰ'ব লাগিব, তাৰপিছত উঠিব পাৰিব। ইয়াত উঠিবলৈ আকৌ 20 টকাকৈ লাগিব, হ'লেও উঠিব আৰু লাহে লাহে, ল'ৰা ছোৱালীখিনি খালী হৈ লওক। আৰু সোমাই আহি একেবাৰে ফ্ৰণ্টতে আছে আমাৰ এইখন ফ্লেগখন, কিমান ধুনীয়া লাগিছে চাওকচোন আপোনালোকে। আৰু আছে ৰাইন' দুটা, সেইকাৰণে আচলতে বহুত বেছি ভাল লাগে। আমাৰ অসমৰ ৰাইন' আছে, আকৌ আমাৰ ফ্লেগখন আছে, সেইকাৰণে বেছি ভাল লাগে আৰু। এয়া চাওক, গছ গছনিয়ে ভৰা সম্পূৰ্ণ বহুত ধুনীয়া এটা পৰিৱেশ। আপোনালোকেও আহিবচোন, যিসকলে অহা নাই। জগন্নাথ মন্দিৰ আহিলে এপাক সোমাই যাব, বহুত ভাল লাগে। জগন্নাথ মন্দিৰৰ একেবাৰে নিচেই কাষৰতে আছে। আৰু আমি এতিয়া ইয়াৰ পৰা ওলাম আৰু, বহুত দেৰি থাকিলোঁ, প্ৰায় 2 ঘণ্টামানেই হ'ল আমি অহা। এতিয়া ইয়াৰ পৰা ওলাই দিম। আৰু অৱশেষত আমি ওলাই আহিলোঁ আৰু বাহিৰত দেখিলোঁ ফুচকা 20 টকাত 7টা এনেকৈ প্লেট লগাই দিয়ে। 20 টকাত 7টা কম হৈছে নহয় জানো, হ'লেও খাওঁ আৰু উপায় নাই। খাবলৈ কিন্তু ভালেই লাগিলে, ছোৱালী আৰু মই ভগাই খালোঁ দুইজনীয়ে। আৰু এতিয়া চাওকচোন আৰু কি পাওঁ খাবলৈ। ইয়াতো ওচৰে পাঁজৰে একো দেখা নাই, আঁতৰলৈ যাব লাগিব, তাৰপিছতে কিবা এটা খাবগৈ লাগিব। আৰু বেটীয়ে আকৌ ক'লে জুচ এটা খাওঁ, আকৌ এয়া জুচ এটা খালে। তাৰপিছতে আমি ওলাই আহিলোঁ আৰু সন্ধিয়াও লাগিলে। আৰু ঘূৰি আহোঁতে চকীডিঙত আমি ম'ম' লৈলোঁ, যিহেতু ঠাণ্ডা বতৰ, ম'ম' খাই ভালেই লাগে নহয় জানো। 2 প্লেট লৈ ল'লোঁ, ঘৰত আহি আৰামত খাম। আৰু আপোনালোকক যে দেখাইছিলোঁ বজাৰখন, তাৰ পৰা মই শাক পাচলি বজাৰ কৰিলোঁ। আৰু ৰাতিয়ে হৈ গ'ল এতিয়ালৈকে। তেতিয়াহ'লে বাই বাই, পুনৰ এটা নতুন ভিডিঅ'ত সকলোকে লগ পাম।